নমস্কাৰ টাইমেটৰ প্ৰতিগৰাকী দৰ্শকক মই ঋতু মেধিয়ে স্বাগতম জনাইছো আৰু এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ আৰম্ভ হৈছে মহাজাগতিক পৰিঘটনা আৰু বিশ্ববাসীয়ে প্ৰত্যক্ষ কৰিলে সূৰ্যগ্ৰহণৰ ইতিমধ্যে ক্ৰমাৎ আৰম্ভ হৈছে 9:16 পৰা পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ আৰু এই সূৰ্যগ্ৰহণ অধিক শক্তিশালী বুলি জনাইছে জ্যোতিষশাস্ত্ৰবিদে আৰু বিভিন্ন সময়ত দেখিবলৈ পোৱা যায় এই সূৰ্যগ্ৰহণ হোৱাৰ পাছতে বিভিন্ন ধৰণৰ পৰিঘটনা সংঘটিত হয় আৰু মহাজাগতিক পৰিঘটনা ইতিমধ্যে আৰম্ভ হৈছে আৰু 9:16 পৰা সূৰ্যগ্ৰহণ আৰম্ভ হৈছে আকাশত দৃশ্যমান হৈছে সূৰ্যগ্ৰহণ আৰু ৰিং অফ ফায়াৰ সৃষ্টি হৈছে মহাকাশত এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো টাইমেটৰ দৰ্শকসকলৰ বাবে ইতিমধ্যে বলয়গ্ৰাস সূৰ্যগ্ৰহণ আৰম্ভ হৈছে আৰু আকাশত সৃষ্টি হৈছে ৰিং অফ ফায়াৰ আৰু ইতিমধ্যে আৰম্ভ হৈছে বলয়গ্ৰাস সূৰ্যগ্ৰহণ আৰু বছৰৰ আটাইতকৈ দীঘল দিনটোতে সূৰ্যগ্ৰহণ হৈছে আৰু ভৌগোলিক নীতি অনুসৰি বছৰৰ আটাইতকৈ দীঘল দিনটো হৈছে 21 জুন আৰু সূৰ্যগ্ৰহণৰ প্ৰভাৱ সৰ্বাধিক হ'ব দুপৰীয়া 12:10 ইতিমধ্যে 9:16 পৰা আৰম্ভ হৈছে মহাজাগতিক পৰিঘটনা সূৰ্যগ্ৰহণ আৰু এইটো বৰ্ষৰ প্ৰথমটো সূৰ্যগ্ৰহণ আৰম্ভ হৈছে 9:16 পৰা আৰু আটাইতকৈ উল্লেখযোগ্য কথাটো হৈছে আজি হৈছে বছৰটোৰ আটাইতকৈ সৰ্ববৃহৎ দীঘল দিন আৰু এই দীঘল দিনটোতেই আৰম্ভ হৈছে সূৰ্যগ্ৰহণ টাইমেটৰ দৰ্শকসকলক কিছু সময় পূৰ্বে টাইমেটৰ কাৰ্যালয়ৰ ওপৰৰ পৰা আমাৰ ভিডিঅ' সাংবাদিক মনমোহনে দেখুৱাইছিল সমগ্ৰ দৃশ্যাংশ আৰু ইতিমধ্যে আৰম্ভ হৈছে বলয়গ্ৰাস সূৰ্যগ্ৰহণ আৰু বিশ্বৰ যিকোনো প্ৰান্ততে দিনতে হৈ পৰিব আন্ধাৰ এনেধৰণৰ কিছু মন্তব্যও প্ৰকাশ কৰা হৈছিল আৰু বৰ্তমান সময়তো কি সূৰ্যগ্ৰহণৰ সময়ত কৰিব কি নকৰিব সেই সন্দৰ্ভত জ্যোতিষৰত্ন খৰ্গেশ্বৰ গোস্বামীও টাইমেটৰ কেমেৰাৰ সন্মুখত বিভিন্ন ধৰণৰ মন্তব্য কৰিছিল আজি বিয়লি 3:04 এই অন্ত পৰিব সূৰ্যগ্ৰহণ আৰু ভাৰতৰ লগতে দৃশ্যমান হ'ব এছিয়া ইউৰোপ অষ্ট্ৰেলিয়াৰ লগতে আফ্ৰিকাতো দৃশ্যমান হ'ব এই বলয়গ্ৰাস সূৰ্যগ্ৰহণ ইতিমধ্যে এই বলয়গ্ৰাস সূৰ্যগ্ৰহণ আৰম্ভ হৈছে আৰু এই সূৰ্যগ্ৰহণৰ সময়ছোৱাত কি কৰিব আৰু কি নকৰিব সেই সন্দৰ্ভত টাইমেটৰ দৰ্শকসকলক ইতিমধ্যেই জ্যোতিষশাস্ত্ৰবিদ খৰ্গেশ্বৰ গোস্বামীয়ে জনাইছে আৰু এই সূৰ্যগ্ৰহণৰ সময়ছোৱাত বহু লোকক বাহিৰলৈ আহিবলৈও মানা কৰা পৰিলক্ষিত হৈছিল আৰু সেই সময়ত খোৱা বস্তু গ্ৰহণ নকৰিবৰ বাবে আহ্বান জনোৱা হৈছিল কিয়নো এই সূৰ্যগ্ৰহণৰ সময়ছোৱাত বেক্টেৰিয়াৰ সংক্ৰমণ হয় আৰু তেনে পৰিপ্ৰেক্ষিততে খাদ্য গ্ৰহণ কৰাটো অনুচিত বুলিও জ্যোতিষশাস্ত্ৰবিদে পৰামৰ্শ আগবঢ়ায় আৰু প্লেনেটৰিয়ামৰ কিউৰেটৰ বাবুল চন্দ্ৰ বৰাৰ মন্তব্য আহি পৰিছে প্ৰথমে টাইমেটৰ দৰ্শকসকলক মন্তব্য শুনাই লৈছোঁ এনুলাৰ ইক্লিপছ মানে বলয়কাৰ গ্ৰহণ সূৰ্যগ্ৰহণ এইটো ভাৰতবৰ্ষৰ এইপিনে ৰাজস্থান উত্তৰাখণ্ড এইবিলাক অঞ্চলতে মানে বলয়কাৰ হিচাপে দেখা যাব তাৰ বাদে বাকী ভাৰতৰ অঞ্চলবিলাকত এই আংশিক সূৰ্যগ্ৰহণেই দেখা যাব আৰু এই গুৱাহাটীত এই আংশিক সূৰ্যগ্ৰহণ আৰম্ভ হ'ব দিনৰ 10:57 পৰা আৰু গ্ৰহণ সৰ্বোচ্চ গ্ৰহণ হ'ব 12:45 আৰু গ্ৰহণৰ অন্ত পৰিব 2:24 এই গ্ৰহণ প্ৰায় 3 ঘণ্টা 27 মিনিট জুৰি গ্ৰহণ অব্যাহত থাকিব আৰু খোৱা বোৱাৰ ক্ষেত্ৰত বহুতে গ্ৰহণ যিহেতু 10 বজালৈকে গ্ৰহণৰ সময়ত নাখায় গতিকে আপোনালোকৰ তৰফৰ পৰা কিবা ক'ব বিচাৰিব নেকি এই ক্ষেত্ৰত নাই গ্ৰহণটো হৈছে এটা সম্পূৰ্ণ স্বাভাৱিক প্ৰাকৃতিক পৰিঘটনা এই গ্ৰহণৰ সময়ত আৰু যেনেকৈ আমাৰ দিন ৰাতিটো এটা স্বাভাৱিক প্ৰাকৃতিক পৰিঘটনা এতিয়া ৰাতি হ'লেতো মানুহে নাখায় বুলিতো কোনো কথা নাই কিন্তু কোনো এইবিলাক মানে যিবিলাক অন্ধবিশ্বাস আছে সেইবিলাকৰ মানে বৈজ্ঞানিক কোনো ভিত্তি নাই খোৱা নোখোৱা সম্পৰ্কটো বা আগৰ মানুহে গ্ৰহণ কি কাৰণে হয় সেইটো ধৰিব নোৱাৰিছিলে যে আমাৰ ভাৰততো গ্ৰহণটো ৰাহুৱে গ্ৰাস কৰে বুলি ধৰিছিলে বা চীন দেশত এইবিলাকতো ড্ৰেগন এটাই খাই পেলাইছিল বুলি যে সূৰ্যটো এতিয়া আমাৰ বিজ্ঞানীসকলে যেতিয়া জানিলে যে এইটো এটা মানে এতিয়া সূৰ্যটোৰ আগেদি চন্দ্ৰটো পাৰ হৈ যায় মানে চন্দ্ৰটোৱে সূৰ্যটো ঢাকি ধৰে
ঢাকি ধৰাটো মানে এইটো সম্পূৰ্ণভাৱে যেতিয়া আজিকালি সকলোৱে জনা হৈ গ'ল, জনা হোৱাৰ পিছত আৰু সেই পুৰণি সেই অন্ধবিশ্বাস আৰু মানে এতিয়া ধৰি থকাৰ কথা নাই, এইটো কোনো বৈজ্ঞানিক ভিত্তিও নাই। ৰিং অফ ফায়াৰ দেখিবলৈ পোৱা যাব বুলি কৈছে, গতিকে ভাৰতত বা অসমত ৰিং অফ ফায়াৰ দেখিবলৈ পোৱা যাব নেকি? অসমত ৰিং অফ ফায়াৰটো দেখিবলৈ পোৱা নাযাব। ৰিং অফ ফায়াৰ যিবিলাক অঞ্চলত বলয়কাৰ হিচাপত দেখা যাব, এনুলাৰ এক্লিপছ ধৰক ভাৰতৰ এই ৰাজস্থান, তাৰপৰা উত্তৰাখণ্ড এইবিলাকত অঞ্চলত দেখা যাব। সেইবিলাক অঞ্চলতহে এনুলাৰিটি য'ত হয় তাতহে ৰিং অফ ফায়াৰ দেখা যায়। আমাৰ ইয়াতে আংশিক গ্ৰহণেই দেখা যাব। আৰু সৰ্বোচ্চ গ্ৰহণৰ সময়ত আমাৰ গুৱাহাটীত পৰা এই দেখা যাব সূৰ্যটো মানে চন্দ্ৰই ঢাকি ধৰা প্ৰায় 80% ঢাকি ধৰা দেখিবলৈ পোৱা যাব। আৰু এটা কথা সুধিছোঁ, ধৰি লওক কেনেধৰণে চাব পাৰিব মানুহসকলে? আগতে তাৰকা গৃহলৈ আহিছিলে বা তাৰকা গৃহত আহি বহুলোকে চাবলৈ পাৰে, কিন্তু এনেধৰণে এতিয়া কেনেধৰণে চাব পৰা যাব? ব্যৱস্থাটো কিবা আছে? বৰ্তমান এইটো যিটো COVID-19 সৃষ্ট যিটো পৰিৱেশ হ'ল পৰিস্থিতিৰ কাৰণে আমি ইয়াতে পাব্লিক ভিউইঙৰ মানে দৰ্শকক দেখুওৱাৰ কোনো ব্যৱস্থা লোৱা নাই সাধাৰণ দৰ্শক। তাৰ বদলি মানে দৰ্শকসকলে যিবিলাক ঘৰৰ পৰাই নিৰাপদ উপায় অৱলম্বন কৰিহে চাব পাৰিব। ঘৰৰ পৰাই চাব, কিন্তু নিৰাপদ উপায় অৱলম্বন কৰি চাব। আৰু সূৰ্যটোক মানে খালী চকুৰে পোনপটীয়াকৈ কেতিয়াও নাচাব। চালে চকু একেবাৰে নষ্ট হৈ যাব পাৰে। খালী চকুৰে হওক বা বাইনকুলাৰে হওক বা টেলিস্কোপৰে হওক, পোনপটীয়াকৈ সূৰ্যলৈ চোৱাটো একেবাৰে নিৰাপদ উপায় অৱলম্বন কৰিহে সূৰ্যটোক চাব লাগে। ইয়াৰ নিৰাপদ উপায়ৰ ভিতৰত হ'ল কি, এই ধৰণৰ সৰু চশমা, চাইণ্টিফিকেলি টেষ্টেড সৰু চশমা হ'ব লাগে। নহ'লে এইখনেদি চাব পাৰে। এইখন পলিমাৰ ফিল্টাৰ আৰু মাইলাৰ ফিল্টাৰো পায়, তাৰো চাব পাৰে। আৰু আটাইতকৈ মানে পৰোক্ষভাৱে চোৱাটোৱে মানে উত্তম, মানে চকুৰ কাৰণে একেবাৰে নিৰাপদ। সেইটো হ'ল কি, এখন কাৰ্ডবৰ্ডত এটা সৰু ফুটা এটা কৰি তাৰ এইপিনে সূৰ্যৰ পোহৰ ইয়াৰপিনেদি সোমাবলৈ দি তাৰ যিটো প্ৰতিবিম্ব পৰিব, সেইটোতে মানে সূৰ্যগ্ৰহণ যে হৈ আছে তাক সূৰ্যটো ভালকৈ ধৰিব পৰা।